हेलो गाइस वेलकम टू माय न्यू ब्लॉग तो এটা ব্লগটো স্টার্ট হৈছে আমাৰ ওই টাইমটা দেখাই দে নমানো ক্লিয়ার এটা 4:16 হৈছে তো আজি ব্লগটো বহুত দেৰিকে স্টার্ট হৈছে তো কি বনাম কি নাই একো ভাবি পোৱা নাই হলো স্টার্ট ব্লগটো স্টার্ট কৰি দিলো তো অকমানি বৰষুণ পৰিছে তো বেছি জোৰছে বৰষুণ পৰিলে ডাইৰেক্ট ঘৰ যাম এই চুপ না ৰে বলাক দে মকে ইহঁতি মোৰ লগৰকেইটা ক'বও নিদে ব্লগত সেইপিনে আমাৰ ঢুকলো ভাজি আমাৰ লগত তো গাইছ এটা লাঞ্চ চাঞ্চ কৰা হৈ গ'ল তো বলক একেবাৰে আপোনালোকৰ ৰাতিপুৱাতে লগ পাওঁ কাৰণ এটা একো কণ্টেণ্টে নাপালোঁ আজিৰ দিনটো একো নহ'লে সেনেকুৱা তো সেইকাৰণে একেবাৰে ৰাতিপুৱাই লগ পাওঁ তো গাইছ এতিয়া ৰাতিপুৱা উঠি গ'লোঁ ৰাতিপুৱা উঠিয়ে মুখ আৰু ব্ৰেকফাষ্ট চব কৰা হৈ গ'ল তো লগৰটোৱে মাতিব আহিছিলে তো লগৰটো ডাকঘৰলৈ যায় তো সেইটো মই তাৰ লগত যাওঁ এতিয়া তো গাঁও পিনেও ফুৰা হৈ যাব তো দুটাই কাম হৈ যাব একেলগত তো গাইছ এইপিনে চাওক হোলীৰ কাৰণে পূৰা যোগাৰ কৰি থৈ দিছে হোলিকা দহন কৰিব ইয়াত আমাৰ গাঁও পিনে যোগাৰ কৰি থৈ দিছে এতিয়া আমাৰ গাঁৱতো কালি হোলী জ্বলাব তো সেইটো কাৰণে পূৰা খৰি চৰি যোগাৰ কৰি থৈ দিছে ইয়াত আগতে কৰি থৈ দিলে এতিয়া পূৰা ৰাস্তাৰ মাজত জ্বলাব এতিয়া তো গাইছ এতিয়া ডাকঘৰৰ পৰা আহি গ'লোঁ তো এই মোৰ লগৰটো হটস্পট ল'বলৈ ইমান দূৰ পাৰিছিলে কাৰণ ইয়াৰ ৰিচাৰ্জ খতম হৈ গ'ল সিদ্ধ নম্বৰৰ পৰা আৰু ডাকঘৰৰ পৰা ই কি আনিলি ৰে পান কাৰ্ড ই ডাকঘৰৰ পৰা পান কাৰ্ড আনিলে আসিও নাই কে তো এতিয়া ফানি ভিডিঅ' বনাব আহিছিলোঁ তো ফানি ভিডিঅ' শ্বুট কৰা হৈ গ'ল ঐ ইকে ফটো মাৰ দেখা হে পৰীক্ষা আছে একদম পঢ়া চহা নাই ই আৰু মই একেলগত পঢ়াও নাই একে ক্লাছতে আছোঁ ফাৰ্ষ্ট ইয়েৰ তো এতিয়া গৈছেই যা তো গাইছ এতিয়া ডিনাৰ কৰা হৈ গ'ল তো আজি ব্লগটো গৈছে ইয়াতে এণ্ড আই হোপ আজি ব্লগটো আপোনালোকৰ ভাল লাগিলে তো আকৌ কাইলৈ নেক্সট ব্লগ হ'লে আপোনালোকক লগ পাম তো বাই বাই